কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কবিতাৰ শিৰোনাম বুদ্ধ হ'ল অৱৰুদ্ধ। বুদ্ধ হ'ল অৱৰুদ্ধ, হিংসাৰ কাৰাত হ'ল অহিংসা নিৰুদ্ধ। মিছা হ'ল অহিংসা প্ৰচাৰ, হ'ল চৌপাশে দিশে হিংসাৰ প্ৰসাৰ। অহিংসাৰ বক্ষ ভেদী হ'ল হিংসা অংকুৰী, উজ্জীৱিত বিকশিত পল্লৱিত কুসুমিত। স্বাৰ্থ অন্ধ য'ত ধনী মানি জমিদাৰ, যোগী হ'ল যান্ত্ৰিকতাৰ পেশক সুখক ধনতান্ত্ৰিকতাৰ। পিন্ধি মুখা অহিংসাৰ, চলালে নতুন ৰণ প্ৰতিযোগিতাৰ। ৰণ মহাৰণ দিশে দিশে দেশে দেশে জ্বলিলে অগণি মহাৰণ দাৱানল। সুখৰ ধৰণী ছাই হ'ল, ধৰা হ'ল ছাৰ খাৰ, চুৰমুময় চুৰমাৰ উঠিল পৃথিৱী জুৰি ৰোল হাহাকাৰ। বুকু ভঙা হিয়া ছিগা হাই হতাশাৰ। এই ৰণ অতি ভয়ংকৰ, ভীষণ কৰালময় দ্বিতীয় সমৰ। এই সমৰত য'ত হালোৱা বনোৱা, মুকুতিৰ আশাতেই হ'ল হিৰনোৱা। জাপ দিলে হাঁহি মুখে ভীষণ যুঁজত, লাখে লাখে সেনাৰূপে হ'ল হতাহত। ৰণ বিৰতিৰ পাছে হ'ল কাৰাবাস, পুনৰ ধনীৰ হ'ল দাস। সেই অন্নভূমিহীন দল, যাৰ মাথো উপবাস জীৱিকা সম্বল। যাৰ দেশ ৰক্তেৰে ৰঞ্জিত পোৱালেৰে বিভূষিতা ধনীৰ গৃহিণী। ৰাং চাৰি ৰাঙী হয় ঔগাল চকলা দুখনি, ওঠৰ লুৰিত তোলে ইন্দ্ৰধনুৰ ৰঙা বেকা। হেঙুলীয়া ঘূৰণীয়া ৰেখা, মৃণাল ভুজিয়া কৰি হস্তৰে প্ৰান্তৰে, চম্পাকলীয়া মিহি কুমলীয়া আঙুলিৰে দাৰে দাৰে আঁৰে আঁৰে জিলিকি উঠে ৰঙা নখ ৰক্তিম মালিকা। ধন্যবাদ।